এই মুহূৰ্তত আহি পৰিছে ৰাজ্য তথা ছাত্ৰ ছাত্ৰীৰ বাবে কেইটামান বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ 2 মিনিটৰ ভিডিঅ'টোতে আপোনালোকে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কি গুৰুত্বপূৰ্ণ খবৰ আছে সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে বিস্তাৰিত জনাবলৈ চেষ্টা কৰিম। তাৰ আগত মোৰ এটা সৰু ৰিকুৱেষ্ট থাকিব, যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব, কাষত থকা বেল আইকনটোত প্ৰেছ কৰিবলৈ নাপাৰিব। প্ৰথমটো খবৰ হৈছে বৃহস্পতিবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত 142 জন আৰু 5 জনৰ মৃত্যু। অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও প্ৰতিদিনে সংক্ৰমণ অব্যাহত আছে। আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ 142 গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে 5 গৰাকী লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি আজি ৰাজ্যখনত মুঠ 32,597 গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়। ইয়াৰে 142 গৰাকীৰ দেহত পজিটিভ ধৰা পৰে। আজি আক্ৰান্ত হোৱাসকলৰ ভিতৰত 60 গৰাকী কামৰূপ মহানগৰৰ, 11 গৰাকী শিৱসাগৰৰ, 10 গৰাকী বৰপেটাৰ আৰু 8 গৰাকী লখিমপুৰ জিলাৰ। দিনটোত আক্ৰান্তৰ হাৰ 0.44%। সেইদৰে আজি যোৰহাট, কামৰূপ মহানগৰত 2 গৰাকী, কাৰ্বি আংলঙত 1 গৰাকী, মুঠ 5 গৰাকী লোকৰ মৃত্যু হয়। আনহাতে কোভিড মুক্ত হোৱাৰ বাবে আজি 245 গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়। বৰ্তমান ৰাজ্যখনত 1888 গৰাকী সক্ৰিয় কোভিড ৰোগী আছে। আজিৰ দিনটোত সুস্থতাৰ হাৰ হৈছে 98.55%। আৰু কৰোনাক লৈ 13 ৰাজ্যলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। আকৌ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ। কোভিডে পুনৰ ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই দিছিল সাৱধানাৱলী। নতুন কোভিড ষ্ট্ৰেইন ধৰা পৰাৰ পাছতে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে নতুন প্ৰজাতিৰ কোভিড ভাইৰাছ। ইফালে APSC আৰু ACS পৰীক্ষাৰ অসমীয়া প্ৰশ্ন কাকত বহিৰাগতক ৰঙা ধলিচা পৰি দিয়া বুলি প্ৰতিবাদত উত্তাল অসম। অসমীয়া কাকত কৰ্তন কৰাক লৈ জ্বলিছে অসম। অসম লোকসভা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিবাদত যোৱাৰ বিভিন্নজনে দিছে বিভিন্ন মন্তব্য। প্ৰায় সকলোৰে মন্তব্য এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইফালে ৰাজ্যত 2023 বৰ্ষৰ পৰা বলবৎ হ'ব নতুন শিক্ষানীতি। মেট্ৰিক পৰীক্ষা নাথাকে। মুঠ 15টা শ্ৰেণীত চলিব স্কুলীয়া শিক্ষা। সেৱা আৰু মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটাই এটা পৰিষদে অনুষ্ঠিত কৰিব পৰীক্ষাসমূহ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমীয়া ভাষাত লেখা পোষ্টাৰ আঁতৰাবলৈ 48 ঘণ্টাৰ ডেডলাইন। অসমীয়া ভাষাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি অহা বৰাকৰ একাংশ বুদ্ধিজীৱী তথা নেতাই আজি পুনৰ অসমীয়া ভাষাক অপমান কৰিলে। বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট নামৰ এই তথাকথিত সংগঠনটোৱে বিগত দীৰ্ঘ সময় ধৰি বৰাকত অসমীয়া ভাষাৰ প্ৰচলন বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ চলাই আহিছে। ইয়াৰ ফলস্বৰূপে আজি পুনৰ অসমীয়া ভাষা সম্পূৰ্ণৰূপে বন্ধ কৰি বৰাকত বাংলা ভাষা প্ৰচলন কৰাৰ বাবে জিলা প্ৰশাসনক সকীয়াই দিলে। প্ৰশ্ন কাকত ফাদিল। মৰিগাঁৱত স্থগিত নৱম আৰু 10ম শ্ৰেণীৰ 6মাহীয়া পৰীক্ষা। মৰিগাঁও জিলাত আজি অনুষ্ঠিত হ'বলগীয়া নৱম আৰু 10ম শ্ৰেণীৰ 6মাহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা জিলা শিক্ষা বিভাগে সমগ্ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হয়। ঘটনাটোৱে সমগ্ৰ মৰিগাঁও জিলাৰ শৈক্ষিক সমাজৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।